মানে কি খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক এইবিলাক আমাৰ একো কথাই নহয় অসমত আছে অসমৰ মাটি পানী জলবায়ুৰ লগত মিলি গৈছে তেন্তে সি অসমীয়া কি খিলঞ্জীয়া মিলঞ্জীয়া কথা নহয় বুলি ক'বলৈ আহিছে হে কি খিলঞ্জীয়া মিলঞ্জীয়া কথা নহয় বুলি ক'বলৈ আহিছে বাংলাদেশৰ পৰা কাটাতাৰৰ তলেৰে পাৰ হৈ আহিব অসমত সোমাব সেইবুলি কি অসমীয়া হৈ যাব নেকি ভাৰতীয় হ'ব নেকি কি কথা ক'বলৈ আহিছে আপুনি আপোনাৰ কথাখিনি শুনি এনেকুৱা লাগিছে আপুনিও এজন বাংলাদেশী দালাল কেলা নহ'লে আপুনিও সেই কাটাতাৰৰ তলেৰে পাৰ হৈ অহা আপুনিও এজন বাংলাদেশী বাহ কেলা খিলঞ্জীয়া মিলঞ্জীয়া কথা নাহে অসমত থাকিলে অসমৰ হাৱা পানী খালে অসমীয়া কথা শুন তাৰ কেলা যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা ক'ৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা অৰিজিনেল মাৰোৱাৰী মানুহ হয় ন জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী মানুহ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ ডাঙৰ অসমীয়া কোনোবা আছে নেকি জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে ভাৰতীয় মানুহ আৰু অসমৰ হকে তেওঁ বহুত মাতো মাতিছে আৰু তেখেততকৈও ডাঙৰ মানুহ বিচাৰিলে ওলাব অসমত তেখেতৰ লগত ফেৰ মাৰিব পৰা মানুহ আছে ডক্টৰ ভূপেন হাজৰিকা মণিৰাম দেৱান শ্বহীদ কুশল কোঁৱৰ আৰু বিচাৰিলে বহুত ওলাব এনেই মুখত কেলা কিবা কিবি ওলালে বুলি বেলবেলাই নাথাকিব গম পালে ন আৰু এটা কথা স্পষ্টকৈ কৈ থৈছোঁ কাণ খুলি শুনি লওক আমি যিসকল গাঁৱলীয়া অসমীয়া খিলঞ্জীয়া মানুহ সেইসকল এতিয়ালৈকে ওলোৱা নাই যদি কেনেবাকৈ ওলাই যাওঁ নহয় আপোনাৰ এই খিলঞ্জীয়া মিলঞ্জীয়া কৈ থকা মুখৰ এই থপৰাটো কেলা চেঞ্জ হৈ যাব গতিকেলৈ অলপ মনে মনে থাকক ভালদৰে থাকক গম পালে ন